মহারাজ মন্ত্রীবর কুশলে আছেনে মোর শোণিতপুৰৰ প্ৰজাগণ ঘটিছে নেকি কিবা অমংগল শোণিতপুৰ হৈ আছেনে উজ্বলা সুফলা কিংবা শস্য শ্যামলা দিয়ক মোক সঠিক সংবাদ মহারাজ মন্ত্রীবর ঘটা নাই রাজ্যর ভিতরে কোনো অঘটন আর হয় যদি কিবা অমঙ্গল মুহূর্ততে দিব সংবাদ আমার চোৰাংচোৱা বাহিনী মহারাজ বর্তমান মহাবাহু ব্রহ্মপুত্র সোৱণশিৰি আদিকে মুখ্য কৰি বিশাল জলধাৰাৰ কৃপাত উজ্বলা সুফলা শস্য শ্যামলা আমাৰ শোণিতপুৰ অমৰাৱতী সম হৈছে এই ধৰাৰ মধ্যত উত্তম অতি উত্তম মন্ত্রীবর সন্তোষিত মই তোমার বাণীত রজার সুখেই রজার সুখ যদিও বাই শাস্ত্ৰৰ বচন তথাপিতো মহাদেৱৰ আশীষ ধন্য মনে মোৰ বিচাৰে শোণিতপুৰৰ চাৰিও সীমা প্ৰসাৰিত হওক ভাৰতৰ শেষ সীমা পৰ্যন্ত আৰু তাৰ বাবে লাগে মোক যুদ্ধ লাগে মোক প্ৰতিযুদ্ধ হয় মহারাজ আপোনাৰ বীৰ পুত্ৰ কুম্ভবীৰৰো সেই একেই অভিলাষ সেয়ে সেনাপতি সহ বিশাল সৈন্য সমান্তৰে গৈছে প্ৰতিযুদ্ধাৰ সন্ধানত আৰু মহাৰাজ কৰিব আপুনি নিৰীক্ষণ কৰতলীয়া ৰজাসকলে শোণিতপুৰৰ আদেশ সঠিকভাৱে কৰিছেনে পালন উত্তম অতি উত্তম মন্ত্রীবর বীর পুত্র কুম্ভবীর মোর সঁচাই প্রশংসার কথা হয় মহাৰাজ কুম্ভবীৰে দ্বাৰকা আক্ৰমণৰ বাবে অনুমতি বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে উত্তম অনুমতি মই কৰিলো প্ৰদান কিন্তু মহাৰাজ তোমাৰ কিবা আপত্তি আছে মন্ত্রীবর আপত্তি নাই মহাৰাজ কিন্তু যুদ্ধ আয়োজনৰ পূৰ্বে ৰাজকুমাৰী সুৰক্ষা ব্যৱস্থা কৰাটো উচিত হ'ব নেকি মহাৰাজ ঠিক ঠিক কথা মন্ত্রীবর মন্ত্রীবর শুনাই দিয়া মোৰ আদেশ মোৰ পুত্ৰ কুম্ভবীৰক যে বৰ্তমান দ্বাৰকা আক্ৰমণৰ পৰিকল্পনা প্ৰত্যাহাৰ কৰি ৰাজধানীলৈ প্ৰত্যাৱৰ্তন কৰিব লাগে আছে এক বিশেষ কৰ্তব্য আদেশ অনতিপলমে পালন কৰা হ'ব মহাৰাজ তেন্তে আজিলৈ সহায় মানতে ভংগ কৰা হ'ব ভাল মহাৰাজ